নমস্কাৰ স্বাগতম জনাইছো এটা ব্যতিক্ৰমী ভিডিঅ'লৈ মাজুলী আপোনালোকে নিশ্চয় গম পায় যোৰহাট মাজুলী ফেৰী সেৱাৰ সাৰ্ভিস যি আছে এতিয়া যোৰহাট মাজুলী গৈ আছো ফেৰীৰে ব্ৰহ্মপুত্ৰৰ মাজত আছো এতিয়া মাজমজিয়াত আছো আপোনালোকৰ ইয়াৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া আপোনালোকে দেখা পাইছে অতিপাত বৰষুণ হোৱাৰ বাবে যে ফেৰী সাৰ্ভিস আছিল হেয়া লেট হৈছে মানে ৰাতিপুৱা 7-8 বজাত এই ফেৰী আছিল কিন্তু বৰ্তমান এই ডাৱৰ কুঁৱলী এইবোৰৰ বাবে ফেৰীখন লেট হ'ল আৰু লেট হোৱাৰ বাবে 12 বজাৰ পিছতহে ফেৰী ষ্টাৰ্ট হৈছে আৰু এই জাৰ্নিটো আৰম্ভ কৰিছো মাজুলীলৈ বুলি এতিয়া আমি ব্ৰহ্মপুত্ৰৰ মাজত আছো হুমাজত আছো আৰু এই যাত্ৰাটো আসলতে হ'ব লাগিছিল যোৰহাটৰ পৰা কমলাবাৰী মাজুলীতে আছে আৰু কিন্তু কিছু ব্যাঘাত জন্মাৰ বাবে এই যাত্ৰাটো আমি যোৰহাটৰ পৰা অৰফলা যি ঘাট আছে সেই ঘাটলৈ আমি আৰম্ভ কৰিছো লাহে লাহে যাব লগা হৈছে আৰু সেইভাবে এই যাত্ৰাটো প্ৰায় 3 ঘণ্টামান সময় লাগিছে আৰু এয়া যি যোৰহাট মাজুলী দলঙৰ কাম আপোনালোকে দেখা পাইছে এইগিটা পোষ্ট বনাই আছে আৰু হুমাজলে প্ৰায় আহিবলৈ চেষ্টা কৰিছে ব্ৰহ্মপুত্ৰ এই পাৰ্টত চাওক আপোনালোকে বহুত লোক ৰৈ আছে তেওঁলোকে আকৌ যোৰহাটলৈ যাবলৈ ৰৈ আছে আৰু এতিয়া আমি আহিম মাজুলী পালোহি